তামুলপুৰ জিলাৰ তামুলপুৰৰ খগ্ৰাচক কালাকুছি সংযোগী লোক নিৰ্মাণ বিভাগৰ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ। তামুলপুৰৰ খগ্ৰাচকৰ পৰা কালাকুছি হৈ আলিয়া খগ্ৰাপাৰ নলবাৰী সংযোগী পথৰ খগ্ৰাচকৰ পৰা কালকুছিলৈ যোৱা পথছোৱা জৰাজীৰ্ণ হৈ প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছিল আৰু যাতায়াতৰ বাবে তীব্ৰ সমস্যাৰ সৃষ্টি হৈছিল। আজি দিনৰ 11 বজাত বহু প্ৰতীক্ষাৰ অন্তত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ৰাইজৰ উপস্থিতিত আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ পথছোৱাৰ মেৰামতিৰ কামৰ শুভাৰম্ভ কৰে। তামুলপুৰৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে বহুদিন ধৰি পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সীমাহীন কষ্ট ভোগ কৰি আহিছিল। আজি তামুলপুৰ জিলাৰ অন্তৰ্গত পথ অংশ অৰ্থাৎ তামুলপুৰ খগ্ৰাচকৰ পৰা কালাকুছিলৈ পথৰ মেৰামতিৰ কামৰ শুভাৰম্ভ হোৱাত ৰাইজে আজি অধ্যক্ষগৰাকীক ধন্যবাদ জনায়। ইপিনে ৰাজ্যসভাৰ অধ্যক্ষগৰাকীয়ে সমাগত বিধানসভা নিৰ্বাচনৰ অধিসূচনাক লৈও মন্তব্য কৰা দেখা যায়। বিশ্বজিৎ দৈমাৰীয়ে এপচুৰ পৰা ৰাজনীতিৰ পথাৰলৈ অহা দীপেন বড়োৰ নিৰ্বাচনত অংশ লোৱা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায়। আজিৰ অনুষ্ঠানত বিজেপি নেতা সোমনাথ বসুমতাৰী, হেমন্ত কুমাৰ ৰাভাৰ উপৰিও বহু সংখ্যক স্থানীয় নেতাকৰ্মী উপস্থিত থাকি বিশ্বজিৎ দৈমাৰীক সংগ দিয়ে। হয়, আজি সম্ভাৱনা আছে, চবে এইটো কথাই চলি আছে আৰু হ'বও পাৰে। কাৰণ কিয়, বিহুৰ আগত আমাৰ অসমৰ নিৰ্বাচন হ'ব আৰু বিহুৰ আগত বুলি ক'লে আমি 10 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনটো হ'ব লাগিব। যদি 10 এপ্ৰিলত নিৰ্বাচন হ'ব লাগে তেতিয়াহ'লে মানে আৰু বেছি পিছুৱাই থাকিব নোৱাৰে। কাৰণ এতিয়া নিৰ্বাচনৰ প্ৰক্ৰিয়া মানে বহুত আছে। এতিয়া আজি যদি অধিসূচনা জাৰি কৰে তেতিয়াহ'লে হয়তো 22-23 তাৰিখৰ ভিতৰত মানে শেষ নমিনেশ্যন হ'ব আৰু 24-25-26ৰ ভিতৰত মানে প্ৰাৰ্থীবিলাক উঠাই লোৱাৰ হ'ব। 25-26ৰ পৰা আপোনাৰ মানে কি কয় 25 এপ্ৰিলৰ ভিতৰত 9 দিন পৰিব। গতিকে যদি 7 তাৰিখত ভোট হয় কেম্পেইনৰ 9 দিনহে পাম আৰু যদি মানে কি কয় 8 তাৰিখত নিৰ্বাচন হয় তেতিয়া আমি 10 দিন পাম। যদি 9 তাৰিখ 11 দিন, যদি 10 তাৰিখ 12 দিন। গতিকে কেম্পেইনৰ দিনটোতো ইমান থাকেই। গতিকে আজি যদি নহয় তেতিয়াহ'লে আমাৰ বিহুৰ আগত মানে মিলাই দিয়াটো খুবেই মুস্কিল। কাৰণ কেম্পেইনৰ কাৰণে যিখিনি সময় লাগে এইখিনি সময় মানে নাথাকেগৈ। গতিকে দীপেন বড়োই পুনৰ ৰাজনীতি পথাৰখনলৈ গ'ল। নাই, চবটো সামাজিক কাম কৰা মানুহবিলাক ৰাইজৰ যদি কাম কৰে তেতিয়াতো ৰাজনীতিত যাবই লাগিব আৰু ৰাজনীতিত নহ'লে ভলণ্টিয়াৰলি কাম কৰি থাকিব লাগিব। দুইটাই আছে অপশ্যন। তুমি পাৱাৰত থাকি ৰাইজক কিবা এটা চৰকাৰী আঁচনিবিলাক কৰাই দিবা, নহ'লে তুমি ৰাইজৰ সদায় সহায় কৰাৰ কাৰণে ঘৰ বাৰী এৰি ফালে কাম কৰি থাকিবা। গতিকে ৰাস্তা সেইটোৱে সামাজিক কাম কৰা মানুহক। গতিকে ৰাজনীতিও এটা মানে সমাজৰ কাম কৰা। গতিকে দীপেন বড়ো ডাঙৰীয়া আজি ৰাজনীতিত আহিছে, মই শুভেচ্ছা জনাইছোঁ। তেওঁ যাহাতে জীৱন্তত ৰাজনৈতিকভাৱে মানে দায়িত্ব লৈ ৰাইজক সেৱা কৰি থাকিব পাৰে, যেনেকৈ ছাত্ৰ সন্থাত থাকোঁতে কৰিছিলে। গতিকে সামাজিক কাম কৰা মানুহবিলাক ৰাজনীতিয়ে শেষ ৰাস্তা। বাকী সাধু সন্তৰ নিচিনা বহুত ৰাস্তা আছে, সেইটোও কৰিব পাৰে। কাকো একো কৰি দিব নোৱাৰিলেও মুখেদি বিভিন্ন ধৰণৰ মানে জ্ঞান মানুহক দি মানুহক জীৱন্তত মানুহে মানে ভালদৰে চলিব পৰা দিহা পৰামৰ্শ দিও সামাজিক কাম কৰিব পাৰে।